জীৱনত কেতিয়াও কাৰো ওপৰত বহুত বেছি নিৰ্ভৰ কৰাটো উচিত নহয়, কাৰণ অন্ধকাৰত আমাক নিজৰ ছাঁটোৱেও লগ নিদিয়ে। জীৱনত বহুত বেছি ভদ্ৰ হৈও নেদেখুৱাব, প্ৰয়োজনত ভদ্ৰতাক পকেটত ভৰাই ৰাখিব। মনত ৰাখিব, জংঘলৰ মাজত থকা চিধা গছজোপাহে সকলোৱে প্ৰথমেই কাটে। ঠিক সেইদৰে বেছি সৎ ব্যক্তিহে সকলোতকৈ আগতে বিপদত পৰে। আপোনাক যি বিশ্বাস নকৰে তেওঁৰ কথা বাদ দিয়ক, নিজকে বিশ্বাস কৰক। যদি আপোনাৰ ভৰসা ঈশ্বৰৰ ওপৰত থাকে তেন্তে আপোনাৰ ভাগ্যত যি আছে আপুনি তাকেই পাব। কিন্তু বিশ্বাস যদি আপোনাৰ নিজৰ ওপৰত থাকে তেন্তে ঈশ্বৰে আপোনাৰ ভাগ্যত সেয়াই লিখিব যিটো আপুনি বিচাৰে। সম্পৰ্ক এটা গঢ় দিয়াটো ঋণ লোৱাৰ দৰে সহজ, কিন্তু সম্পৰ্ক বজাই ৰাখিব পৰাটো ঋণৰ কিস্তি দিয়াৰ দৰে কঠিন। সঁচাকৈ কাৰোবাক ভাল পোৱা মানুহবোৰ বৰ অসহায় হয়। হাজাৰ অৱহেলা লাঞ্ছনা পোৱাৰ পিছতো কাষতে পৰি ৰয়। এজনী ছোৱালী বিয়াৰ পিছত তেতিয়াহে সুখী হয় যেতিয়া তেওঁক স্বামীয়ে বুজি পায়, মূল্যায়ন কৰে আৰু মৰম ভাল পোৱাৰে আৱৰি ৰাখে। কিছুমান ল'ৰাই ভাল পোৱাৰ অভিনয় কৰি কেতিয়া সঁচাকৈ ভাল পাই পেলাই সেয়া নিজেও নাজানে, আৰু কিছুমান ছোৱালীয়ে সঁচাকৈ ভাল পাই এদিন কেনেকৈ অভিনয় আৰম্ভ কৰে সেই কথা গমকে নাপায়। অসময়ত বৃষ্টিপাতে যিদৰে উপকাৰ নকৰে ঠিক সেইদৰে এৰি গুচি গৈ আকৌ ঘূৰি আহিলেও তেওঁৰ পৰা আপোনাৰ কোনো উপকাৰ নহয়। মনত ৰাখিব, কিছুমান বস্তু সৃষ্টি নহয়, ধ্বংসৰ বাবেহে উভতি আহে। জীৱনটো সেইজন মানুহৰ সৈতে কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ হয়। ঘঁহি পিহি সুন্দৰ কৰিব বিচাৰে যদি আপোনাৰ মুখখন নহয়, মনটোক সুন্দৰ কৰক। মন পৰিষ্কাৰ ৰাখক, কাৰণ শেষৰ হিচাপটো অৰ্থৰ নহয়, কৰ্মৰ হ'ব। আপোনাক যি এৰি আঁতৰি গৈছে তেওঁক কৃতজ্ঞতা জনাওক, কাৰণ ভাড়াতীয়া গুচি গ'লে মালিকৰ একো ক্ষতি নহয়, মালিকে ভাড়া আৰু বঢ়াইহে। ভাড়াতীয়া গুচি গ'ল বুলি ঘৰ বিক্ৰী নকৰে। বিষ পেটলৈ গ'লে জীৱন শেষ, আৰু কাণত সোমালে সম্পৰ্ক শেষ। প্ৰথমে নিজৰ কেৰিয়াৰ গঢ়াত মন দিয়ক, তাৰ পিছতহে ভালপোৱাক সময় দিয়ক, কাৰণ আজিৰ দিনত মানুহে সেইজনৰ সৈতেই থকাটো পচন্দ কৰে যাৰ এটা উজ্জ্বল ভৱিষ্যত আছে। বৰ্তমান সময়ত এগৰাকী ভাল বোৱাৰী পোৱাটো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে, যিটো পোৱাৰ ভাগ্য সকলোৰে নাথাকে। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে দিব, কাৰণ আপোনাৰ মাত্ৰ এটা ভুল ধৰিবলৈ বহু মানুহ অপেক্ষা কৰি আছে। এই পৃথিৱীত 84 লাখ প্ৰাণীয়ে বাস কৰে, মাত্ৰ মানুহেইহে উপাৰ্জন কৰিব জানে। সেইবুলি বাকী প্ৰাণীবোৰো কিন্তু ভোকত নমৰে, কিন্তু কেৱল মানুহেই একমাত্ৰ এনে প্ৰাণী যাৰ কেতিয়াও পেট নভৰে। সুখী হ'ব বিচাৰে যদি কেতিয়াও কাৰো ক্ষতি নকৰিব। মনত ৰাখিব, আপোনাৰ দ্বাৰা আনৰ উপকাৰ নহ'লেও যাতে কেতিয়াও অপকাৰ নহয়। কাৰোবাক ওপৰলৈ উৰা দেখিলে তেওঁৰ পাখি কটা চিন্তা বাদ দি নিজেও উৰিবলৈ শিকক। কাৰোবাৰ ক্ষতি কৰাৰ আগতে এটা কথা সদায় মনত ৰাখিব, তেওঁৰ প্ৰতিটো পাল চকুপানীৰ হিচাপ সৃষ্টিকৰ্তাই এদিন আপোনাৰ পৰা বিচাৰিব। ভৱিষ্যতে যাৰ পৰা আপুনি সকলোতকৈ ডাঙৰ কষ্টটো পাব তেওঁ কোন জানে? আজি যি আপোনাৰ সকলোতকৈ কাষত, আজি যি আপোন, তেওঁলোকৰ কোনো এজনেই সেই কষ্ট আপোনাক দিব। বাঘে আগলৈ যোৱাৰ আগতে এখোজ পিছুৱাই লয়, ঠিক সেইদৰে জীৱনে যেতিয়া আপোনাক পিছুৱাই দিব তেতিয়া ভাগি নপৰিব। আচলতে জীৱনে আপোনাক আৰু আগুৱাই যোৱাৰ সুযোগহে দিয়ে। সিংহাসনত বহাৰ চেষ্টা কৰিব নালাগে, সিংহৰ দৰে হ'বলৈ চেষ্টা কৰক, যাতে আপুনি য'তেই বহিব সেয়াই সিংহাসন বুলি সকলোৱে ভাবিবলৈ বাধ্য হ'ব। হতাশা নহয়, জীৱনক ভাল পাওক। জীৱনে আপোনাক যিকোনো সময়ত শ্ৰেষ্ঠ উপহাৰ দিব পাৰে। পৰিশ্ৰম কৰিলে হয়তো শৰীৰ বেয়া হ'ব পাৰে, ভৱিষ্যত কিন্তু কেতিয়াও বেয়া নহয়। যি সময় পাৰ হৈ গ'ল তাক লৈ ভাবি থাকি লাভ নাই। যি সময় বাচি আছে সেইটোক বৰবাদ নকৰিব। কিদৰে কথা ক'ব লাগে সেইটো নাজানিলেও অন্ততঃ কিদৰে মৌন হৈ থাকিব লাগে সেইটো শিকি লওক। শত্ৰুৰ মৃত্যু হ'লে আনন্দিত হোৱাৰ কাৰণ নাই, কাৰণ আপোনাৰ শত্ৰুতাৰ কাৰণবোৰ কেতিয়াও নমৰে। যি পৰিয়ালত পুৰুষ থাকিও নাৰীৰ ৰাজত্ব চলে সেই পৰিয়ালৰ সৈতে কেতিয়াও আত্মীয়তা গঢ়িব নালাগে। খুব ভাল লাগে যেতিয়া কোনো বিশেষ এজনে আমাৰ মুখৰ হাঁহিটোৰ বাবে কিবা এটা কৰিব বিচাৰে। খুব আপোন লাগে যেতিয়া আমাৰ সৰু সৰু ইচ্ছাবোৰক বিশেষ কোনো এজনে মূল্য দিয়ে। কিন্তু আজিৰ তাৰিখত এনে প্ৰিয় মানুহ বা বন্ধু পাবলৈ সঁচাই ভাগ্য লাগিব। কেতিয়াও কাকো ভালদৰে থাকিবলৈ, ভালদৰে কথা পাতিবলৈ অনুৰোধ কৰাৰ কোনো দৰকাৰ নাই, কাৰণ যাৰ ওচৰত আপোনাৰ সঁচা অৰ্থত মূল্য থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো আপোনাক সময় দিব। জীৱনত এনে কাৰোবাক ভাল পাওক যি মৰম দিব নোৱাৰিলেও অন্ততঃ সন্মান দিয়ে। ভাগ্যই সকলোৰে দুৱাৰত টোকৰ মাৰিবলৈ অপেক্ষা কৰে, কিন্তু ভাগ্য কেতিয়াও উপযাচি নাহে, ভাগ্যক আমন্ত্ৰণ কৰিবলগীয়া হয়। সৎপথে কৰক গমন যদিও হয় দেৰি, অসৎ নাৰীক নকৰিব বিয়া যদিও হয় পৰি। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ ভিডিঅ'টোত কোৱা কথাবোৰ আপোনাৰ জীৱনৰ কোনোবা নহয় কোনোবা এক সময়ত কামত আহিব। যদি কথাখিনি ভাল লাগিল
তেন্তে ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ অনুভৱ প্ৰকাশ নকৰাকৈ নাথাকিব।